নমস্কাৰ মই ঋত্ৰিকা শৰ্মা আজি আসলতে কিছুমান বিশেষ কাৰণতহে এই ভিডিওটো লৈ মই আপোনালোকৰ ওচৰলৈ আহিছো আজি প্ৰায় 2-3 দিন ধৰি সোশ্যাল মিডিয়াত মই একদম হট টপিক বনি যোৱা নিচিনা মোৰ লাগিছে আৰু বহুত এটেনশন পাইছো একদম চাৰিওফালে মোৰ মিম বনি আছে ট্ৰল কৰি আছে মানুহে আৰু সঁচা কথা ক'বলৈ গ'লে মই জীৱনত কেতিয়াও ইমান এটেনশন পাই পোৱা নাই বহুত কষ্ট কৰি গান বনাও বিশ্বাস কৰক আৰু এটা গান বনাওতে ইমান আমাৰ কষ্ট হয় কিন্তু তাৰ পিছতো আমি আপোনালোকৰ পৰা ইয়াৰ 10% মানে এটেনশনো নেপাও বহুত কিন্তু বিচাৰো দে বহুত মানে হাবাথুৰি খাব লগা হয় আপোনালোকৰ এইখিনি এটেনশন পাবলৈ কিন্তু মই কিবা আপোনালোকৰ মানে আপোনালোকে নাম দিছে মোৰ এটো সেকেন্ড এনগেজমেন্টৰ নাম দিছে আপোনালোকে হয় বাৰু মই মানিছো যে মোৰ 4 বছৰ আগতে আৰু এবাৰ এনগেজমেন্ট হৈছিল এজন ব্যক্তিৰ লগত যেটো কিছুমান বিশেষ আমাৰ কাৰণত মিউচুৱেলি আমি হেতু সেপাৰেট কৰিব লগা হল ইজনে সিজনৰ পৰা সেপাৰেট হলো উইথ প্ৰপাৰ ৰেসপেক্ট আৰু হেতুৰ ৰিজনটো মই আপোনালোকক দিব লাগে বুলিও নাভাবো কাৰণ এটো মোৰ পাৰ্সোনাল লাইফ হয় আৰু তাৰ পিছত সকলোৱে নিজৰ লাইফত আগবঢ়াৰ সকলোৰে অধিকাৰ থাকে আপোনালোকৰো লাইফত হয়তো তেনেকুৱা ঘটনা ঘটিছে যাৰ পিছত আপোনালোকে হয়তো আকৌ নতুনকৈ নিজৰ লাইফ আৰম্ভ কৰিছে এনেকে ময়ো মানুহ আৰু ময়ো সেই কাৰণে মোৰ নতুনকৈ জীৱনটো আৰম্ভ কৰিবলৈ ওলাইছো আৰু আৰম্ভ কৰাৰ এই শুভ মুহূৰ্তৰ মানে ফটো কেইখনমান আসলতে পোষ্ট কৰিছিলো আপোনালোকৰ পৰা কিছুমান আপোনালোকৰ মৰম পাবলৈ আপোনালোকৰ শুভেচ্ছা পাবলৈ কিন্তু উল্টাটোহে হলগে কাৰণ হয়তো মই ভাবিছো কাৰণটো হেতুৱেই যে মোৰ হবলগীয়া স্বামী মুটকে বয়সত ডাঙৰ তেওঁৰ মূৰত চুলি কেডালমান কম আছে আৰু হেতু ৰিজনৰ কাৰণে মোৰ একো প্ৰবলেম হোৱা নাই আৰু মোৰ পৰিয়ালৰ মানুহৰো একো প্ৰবলেম হোৱা নাই আৰু তেওঁৰ নিজৰো প্ৰবলেম হোৱা নাই তেওঁৰ নিজৰ এজটো লৈ তেওঁৰ প্ৰবলেম নাই তেওঁৰ মূৰৰ চুলি নথকাৰ কাৰণে তেওঁৰ প্ৰবলেম নাই কিন্তু মই দেখিছো বহুত ৰাইজৰ এই কথাটোক লৈ বহুত প্ৰবলেম হৈছে আৰু আপোনালোকে নিজে ভাবি চাওকচোন এই কথাটোক লৈ পেলাই বাৰু আপোনালোকে ইমান মানে বেলেগৰ পাৰ্সোনাল লাইফত ইন্টাৰফেয়াৰ কৰিব লাগে নে মানে যেটো ফ্ৰীডম অফ স্পীচ বুলি যেটো আমাৰ মানে ভাৰতৰ সংবিধানত আছে সেই ফ্ৰীডম অফ স্পীচটোৰ কিন্তু মানেটো এটো নহয় যে আপোনালোকে জিটি কবতা মানে কোনোবা এজন মানুহক ইমান বেয়াকে ডিফেম কৰিব হেতু অধিকাৰ কিন্তু ভাৰতীয় সংবিধানেও দিয়া নাই যদি আপুনি ভালকে হে এক্টখন পঢ়ি চাই তেতিয়াহলে আপোনালোকে গম পাব হেতুৰ অধিকাৰ কিন্তু নাই আৰু এটো কাৰণে যেহেতু মোৰ ভাবিছো আমি আমাৰ এই ইন্ডাষ্ট্ৰিৰ পৰা বিলং নকৰে ইন্ডাষ্ট্ৰিৰ নহয় তেওঁ এজন সাধাৰণ মানুহ তেওঁৰ কাৰণে এবোৰ বহুত কিবা অদ্ভুত কথা হৈ গৈছে আৰু এটো তেওঁৰ কাৰণে এটা মেন্টেল হ্যাৰাসমেন্টৰ নিচিনা হৈছে তেওঁৰ কাৰণে তেওঁৰ পৰিয়ালৰ মানুহৰ কাৰণেও মোৰ পৰিয়ালৰ মানুহৰ কাৰণেও তাৰ লগতে মোৰ এক্স আৰু এক্সৰ পৰিয়ালৰ কাৰণেও এটো এটা মেন্টেল হ্যাৰাসমেন্ট হৈছে যেটো একেবাৰে গ্ৰহণযোগ্য নহয় আৰু খুব বেয়া লাগিছে আসলতে কাৰণ যেটো ধৰণেৰে আপোনালোকে মিমস বনাইছে মোৰ past আৰু প্ৰেজেন্টক লৈ নাও এন্ড দেন এনেকুৱা ধৰণৰ মিমস বনাইছে আৰু বিভিন্ন কথা মই এইবোৰ ক'বলৈ আসলতে মোৰ বেয়াই লাগিছে ভিডিওটোত কিন্তু মই যদি ক'বলৈ বেয়া পাইছো ভাবকচোন কেনেকুৱা ধৰণৰ ক্ৰিয়া কৰিব আমাৰ মনত আপোনালোকৰ যদি লাইফক লৈ পেলাই মই বা আপোনালোকে চিনি নোপোৱা কোনোবা এজন ব্যক্তিয়ে আহি এনেকে আঙুলিয়াই বা এনেকে হাঁহে তেতিয়া আপোনালোকৰ কেনেকুৱা লাগিব বাৰু সকলোৰে নিজৰ চইচ মোৰ নিজৰ চইচ মই কাক চুজ কৰিছো জীৱনত কাৰ লগত মই বিয়া পাতিব বিচাৰিছো এটো মোৰ চইচ মই কিমান মুটকে বয়সত ডাঙৰ বা সৰুৰ লগত বিয়া পাতো হেতু মোৰহে কমফৰ্ট জোনৰ কথা আসলতে মই হে বুলি ভাবো আৰু আজি মই বহুত বিভিন্ন পেজৰ ফেসবুক পেজ বিভিন্ন ফেসবুকত ব্যক্তিৰ পোষ্ট দেখা পাইছো আৰু বিভিন্ন নিউজ পোৰ্টেল নিউজ চেনেলস দেখা পাইছো ইউটিউব চেনেলসৰ দেখা পাইছো তেওঁলোকে আমাক লৈ মিম বনাই আছে হেতুক লৈ মই অতি সোনকালে ষ্ট্ৰিক্ট লিগেল একশন লবলৈ গৈ আছো আৰু সেই কাৰণে মই আসলতে আজি এই ভিডিওটো বনাইছো যিখিনি ট্ৰলাৰ আছে ট্ৰলাৰখিনিক মই কৈছো মানে আপোনালোকে এই ভিডিওটোৰ জৰিয়তে এটো কথা জানি থওক যে যদি অতি সোনকালে আপোনালোকে কিবা লিগেল নোটিস মোৰ ফালৰ পৰা পায় তেতিয়াহলে আচৰিত নহব কাৰণ হেতু হ'বলে গৈ আছে আৰু কাৰণ এটো বহুত বেছি আগবাঢ়ি গৈছে আমি ইমান হ'ব বুলি ভবা নাছিলো আৰু এটো আমাক বৰ মন মগজুত বেয়াকে ক্ৰিয়া কৰিছে বহুত মানুহে মোক মানে ইনফেক্ট এনেকেও কৈছিলে যে এটো তুমি একো ৰিয়েক্ট কৰিব নালাগে দুদিন পিছত মানুহে পাহৰি যাব আৰু তাৰ পিছত বেলেগ কিবা টপিক হৈ যাব ট্ৰলৰ কাৰণে বেলেগ টপিক ওলাই যাব কিন্তু মই কওঁ আমাৰ এন্টাৰটেইনমেন্ট ইন্ডাষ্ট্ৰি মানুহখিনিয়ে আসলতে আমাৰ
কামখিনি আমাৰ গান হওক আমাৰ এক্টিং হওক এইবোৰেহে আপোনালোকক এণ্টাৰটেইন কৰিব বিচাৰে আমাৰ পাৰ্চনেল লাইফটো আপোনালোকৰ এণ্টাৰটেইনমেণ্টৰ মানে চ'ৰ্চ নহয় আচলতে চ'ৰ্চ বুলি আপোনালোকেও ল'ব নালাগে আমাৰ পাৰ্চনেল লাইফটো আমাৰ এটা ছেপাৰেট প্ৰফেচনেল লাইফটো এটা ছেপাৰেট মই মোৰ গানেৰেহে আপোনালোকক এণ্টাৰটেইন কৰিব বিচাৰোঁ মোৰ পাৰ্চনেল লাইফেৰে নহয় গতিকে আপোনালোকেও সেইটো কথা মনত ৰাখক আৰু আগলৈ যাতে এনেকুৱা ধৰণৰ কোনো ধৰণৰ মিম মই মোৰো নহয় বাকী আমাৰ মানে এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰীৰ বাকী মানুহখিনিৰ কাৰণেও কৈছোঁ কাৰো কাৰণে সেইটো গ্ৰহণযোগ্য নহয় আপোনালোকে এইটো প্লিজ মনত ৰাখিব কিবা এটা বেয়াকৈ লিখাৰ আগত অকণমান মনত পেলাব সেইটো কথা আৰু আজিৰ এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনটো মই বন্ধ ৰাখিছোঁ কাৰণ মোক ইয়াৰ আৰু কোনো ধৰণৰ ফাৰ্ডাৰ তাৰমানে মিমছ আৰু কমেণ্টছ নালাগে বা আপোনালোকৰ চিম্পেথিও নালাগে এই ভিডিঅ'টোৰ মানে পিছত কিন্তু মই শ্বেয়াৰ অপশ্যনটো অ'পেন ৰাখিছোঁ আপোনালোকে শ্বেয়াৰ কৰক ইমান যাতে শ্বেয়াৰ হয় এইটো ভিডিঅ' যে সেই ট্ৰলাৰ্ছখিনিৰ ওচৰত যাতে পায়গৈ আৰু তেওঁলোকে যিখিনি ট্ৰল কৰিছে সেইখিনিও বন্ধ কৰক আৰু আহিবলগীয়া সময়তো যাতে মোক নহয় বেলেগ কাকো যাতে তেওঁলোকে ট্ৰল কৰিবলৈ কাৰণে ভয় খায় সেইকাৰণেহে এই ভিডিঅ'টো বনাইছোঁ সকলো ভালে থাকক কুশলে থাকক নিজৰ জীৱনবোৰত গুৰুত্ব দিয়ক লোকৰ জীৱনবোৰৰ পৰা অকণমান আঁতৰি থাকক তাৰে কামনা কৰিলোঁ ধন্যবাদ